প্ৰতীক্ষা কিচেনলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ থেকেৰা আৰু টেঙাৰ মাছৰ জোল। গৰমত খাই খুব ভাল লাগে নহয়নে? তেন্তে হ'লে ব'লকচোন চাওঁ কিনো লাগে ইয়াৰ কাৰণে। মই সৰু মাছ লৈ লৈছোঁ। এইখিনি মই নিমখ হালধি সানি আগতীয়াকৈ ফ্ৰাই কৰি লৈছিলোঁ। আপোনালোকে যিকোনো সৰু মাছেই ব্যৱহাৰ কৰিব পাৰে। এটা মিডিয়াম চাইজৰ আলু এনেকৈ বইল কৰি লৈছোঁ। গ্ৰেভিটো যদি ডাঠ বিচাৰে তেন্তে হ'লে এটা আলু দিব পাৰে, অপশ্যনেল হয়, এইটো নিদিলেও কোনো কথা নাই। ধনিয়া লৈছোঁ এমুঠিমান, দুটা কেঁচা জলকীয়া লৈছোঁ আৰু থেকেৰা লৈছোঁ। এইখিনি মই আগতীয়াকৈ গৰম পানীত তিয়াই ৰাখিছিলোঁ। ইফালে কেৰাহী এটা গৰম হ'বলৈ দিছোঁ আৰু কেৰাহীটো গৰম হওঁতে মই ইয়াত আধা চামুচ পাঁচফোৰণ দিছোঁ। এইখিনি লৰাই দিম। জলকীয়া তিনিটাও ইয়াতে দি দিছোঁ, ফালি দিছোঁ নহ'লে ফুটি আহে। বইল কৰি থোৱা আলু দুটাও দি দিছোঁ। লৰাই দিম গোটেইখিনি। আলুখিনি ভাঙি দিব। গ্ৰেভিটো ডাঠ হয় ভাঙি দিলে। ইয়াতে এতিয়া আধা চামুচ হালধি গুড়ি দিছোঁ। লৰাই দিম গোটেইখিনি ভালদৰে। আলুৰ লগত হালধিখিনি ভালকৈ মিক্স কৰি ল'ব, তেতিয়া হালধিৰ কেঁচা গোন্ধটো নাইকিয়া হৈ যায়। গোটেইখিনি ভালদৰে লৰাই দিম। গেছটো মিডিয়াম কৰি ৰাখিব। আলুটো ভাঙি দিম পিছত। এতিয়া ইয়াতে থেকেৰা পানীখিনি দি দিছোঁ। লৰাই দিম গোটেইখিনি ভালদৰে। ইয়াত মই আৰু এবাটি পানী দি দিছোঁ। লৰাই দিম গোটেইখিনি ভালদৰে। ইয়াত মই আৰু এবাটি পানী পিছত ইউজ কৰিম। ইয়াত আৰু এবাটি পানী দিম, আধা বাটি দিম, টোটেল 1.5 বাটি পানী দিম। ভালকৈ লৰাই দিম। ঢাকনিখন লগাই 5 মিনিটৰ কাৰণে সিজিব দিম, গেছটো হাই কৰি। 5 মিনিট পিছত ঢাকনিখন খুলি চাইছোঁ, ধুনীয়াকৈ উতল আহি গৈছে। ইয়াত সোৱাদ অনুসৰি নিমখ দিব, কাৰণ নিমখটো আগতে আমি ইয়াত দি লৈছিলোঁ। নিমখটো চাই ল'ব আপোনালোকে। ইয়াত মই আধা চামুচ দিছোঁ। গোটেইখিনি ভালদৰে লৰাই দিম। আকৌ উতল আহিবৰ কাৰণে ঢাকনিৰে 2 মিনিটৰ কাৰণে ৰাখি দিম। 2 মিনিট হৈ গৈছে, ঢাকনিখন উলিয়াই দিম। এতিয়া ইয়াত মাছখিনিও দি দিছোঁ, ফ্ৰাই কৰি থোৱা মাছখিনি দি দিছোঁ। গোটেইখিনি ভালদৰে লৰাই দিব। আলুখিনি ভাঙি দিব। এতিয়া আমাৰ থেকেৰা দিয়া মাছৰ টেঙা জোলখন ৰেডি কৰা যেন লাগে। এতিয়া মই ইয়াত কাটি থোৱা ধনিয়াখিনি ইয়াতে দি দিছোঁ। এইটো অপশ্যনেল হয়, যদি থাকে দিব, থাকিলে নাই বাৰু।
ভালদৰে মিক্স কৰি দিম গোটেইখিনি আমাৰ অলমোষ্ট হৈ গৈছে এতিয়া মই গেছ ষ্টভটো অফ কৰি দিম আৰু সাৰ্ভ কৰিবলৈ কাৰণে এটা বাটিত উলিয়াই ৰাখিম আমাৰ সৰু মাছ আৰু থেকেৰা দিয়া টেঙা জোলকণ ৰেডি হৈ গ'ল মই এটা বাটিত উলিয়াই ৰাখিছোঁ যদি আজি মোৰ এই ৰেচিপিটো চাই ভাল পালে তেন্তে হ'লে এটা নিশ্চয় লাইক কৰি দিব আৰু মোৰ চেনেলটো যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অন কৰি দিব তাতে আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমতে পায় থেংক ইউ ধন্যবাদ বাই বাই